নমস্কাৰ। আজি আমি জানিবলৈ চেষ্টা কৰিম পূৰ্ণজন্ম সঁচাকৈয়ে আছে নেকি এই বিষয়ে শ্ৰীকৃষ্ণই কি কৈছে আৰু গীতাত কিদৰে উল্লেখ আছে। বন্ধুসকল, এটা সৰু শিশুৱে কেতিয়াবা এনে কিছুমান কথা কয় যিবোৰ শুনি মানুহ প্ৰায় আচৰিত হৈ পৰে। কিছুমানে কয় হয়তো সেয়া পূৰ্ণজন্মৰ স্মৃতিহে মাথো, আনহাতে কিছুমানে কয় এইবোৰ কেৱল কাকতালীয় এক ঘটনা। তেতিয়া প্ৰশ্নটো উঠে, পূৰ্ণজন্ম সঁচাকৈয়ে আছে নেকি? এইটো কেৱল আজিৰ প্ৰশ্ন নহয়, হাজাৰ হাজাৰ বছৰ ধৰি মানুহে এই কথাৰ উত্তৰ বিচাৰি আহিছে। আৰু শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই এই বিষয়ত এক গভীৰ শিক্ষা দিছে। প্ৰথমে গীতাই আমাক এটা মৌলিক কথা বুজাইছে যে আমি কেৱল এটা শৰীৰ নহওঁ, আমাৰ প্ৰকৃত স্বৰূপটো হৈছে আমাৰ আত্মা। গীতাৰ 2.20 শ্ৰীকৃষ্ণই স্পষ্টকৈ কৈছে যে আত্মাৰ জন্মও নাই আৰু আত্মাৰ মৃত্যুও নাই। মৃত্যু কেৱল আমাৰ শৰীৰটোহে হয়, কিন্তু আত্মা কেতিয়াও নষ্ট নহয়। তাৰপিছত গীতাৰ 2.22 শ্ৰীকৃষ্ণই এটা অতি সহজ উদাহৰণ দিছে। যিদৰে এজন মানুহে পুৰণি কাপোৰ এৰি নতুন কাপোৰ পিন্ধে, ঠিক তেনেদৰে আত্মাই পুৰণি শৰীৰ এৰি নতুন শৰীৰ গ্ৰহণ কৰে। আৰু এই উপমাটোৱে গীতাৰ পূৰ্ণজন্মৰ শিক্ষাৰ মূল। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে আমি আমাৰ আগৰ জন্মৰ সকলো কথা আমাৰ মনত থাকে? গীতাই কিন্তু তেনেদৰে একো নকয়। বৰঞ্চ গীতাই এই কথাটোৱে কয় যে আত্মাৰ যাত্ৰা সদায় অব্যাহত থাকে আৰু কৰ্মই সেই যাত্ৰাত প্ৰভাৱ পেলায়। গীতাৰ মতে প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তা আৰু আমাৰ জীৱনৰ প্ৰতিটো উদ্দেশ্যই আমাৰ জীৱনত একোটা চাপ এৰি যায়। সেয়েহে শ্ৰীকৃষ্ণই বাৰে বাৰে সৎ কাৰ্য আৰু ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ কৈছে। বন্ধুসকল, এই ভিডিঅ'টোৰ উদ্দেশ্য পূৰ্ণজন্মৰ বৈজ্ঞানিক প্ৰমাণ দিবলৈ নহয়, বৰঞ্চ শ্ৰীমদ ভাগৱত গীতাই এই বিষয়টো কেনেকৈ ব্যাখ্যা কৰিছে সেইটোহে সহজকৈ বুজোৱা। বিশ্বাসৰ বিষয়ত মানুহে নিজে চিন্তা কৰিব পাৰে, কিন্তু গীতাৰ এটা শিক্ষা স্পষ্ট যে যদি আত্মা অমৰ হয় আৰু কৰ্মৰ যদি মূল্য আছে, তেন্তে আজিৰ জীৱনটো আমি সৎভাৱে জীয়াই থকাটো আমাৰ আগতকৈও অধিক গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ কৰ্মই আমাৰ আগন্তুক যাত্ৰাৰ ওপৰত প্ৰভাৱ পেলাব। শেষত পূৰ্ণজন্ম আছেনে নাই এই প্ৰশ্নৰ উত্তৰত গীতাই স্পষ্টকৈ কৈছে যে আত্মা কেতিয়াও শেষ নহয়, শৰীৰ সলনি হয়। পুনৰ আমি লগ পাম এনেধৰণৰ এটা নতুন প্ৰশ্নৰ সৈতে আমাৰ জীৱনৰ লগত জড়িত, যিটো প্ৰশ্নৰ উত্তৰ হয়তো আপুনি বহু বছৰ ধৰি বিচাৰি আছে আৰু তাৰ উত্তৰটো কেৱল মাত্ৰ শ্ৰীমদ ভাগৱত গীতাত আছে উল্লেখ। গতিকে ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ এই যাত্ৰাৰ সৈতে জড়িত হ'বলৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।